আজি হৈছে 19 জুন আমাৰ ডেকাৰ বাৰ্থডে আৰু এইটো যেহেতু বিয়াৰ পিছত প্ৰথম বাৰ্থডে পাইছোঁ সেইটো কাৰণে ভাবিছিলোঁ ফেমিলিৰ লগত বাৰ্থডেটো বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিম কিন্তু ভবা মতে একোৱেই নহ'ল লাষ্টত যেনিবা সন্ধিয়া সময়ত মোৰ লগৰ এজনী আহিল আৰু তাৰ হাজবেণ্ডো আহিল আৰু তেওঁলোকে ছাৰপ্ৰাইজ দিবলৈ কেকটো লৈ আহিছে আৰু যদিও ফেমিলি মানুহ কোনো নাছিল আমি চাৰিজনে কিন্তু বাৰ্থডেটো বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিলোঁ আৰু বহুত বেছি ভাল লাগিলে আৰু বাৰ্থডে বুলি ক'লে নহয় মোৰ যোৱা বছৰ এটা কাহিনীলৈ মনত পৰে যিটো খুব জমনি আছিল যোৱা বছৰ আমি প্ৰথম যিহেতু লগ পাইছোঁ প্ৰথম লগ পোৱাৰ পিছত তেওঁ হয়তো প্ৰথম বাৰ্থডে আছিল আৰু মই ভাবিছিলোঁ প্ৰথম যিহেতু বাৰ্থডে ৰাতি 12টা বজাত ধুনীয়াকৈ উইচ কৰিম আৰু তেতিয়া তেওঁ আছিল গোলাঘাটত আৰু তেওঁৰ ফ্ৰেণ্ডৰ মানে ৰুমত পাৰ্টি আছিল আৰু মই ভাবিলোঁ 12 বাজিবলৈ যিহেতু 10 মিনিটমান আছেই সেইটো কাৰণে অকণমান মই চকুকেইটা জপালত লাগিয়ে আছে কিন্তু সেই চকু যি জপালোঁ নহয় একদম ৰাতিপুৱা 5টা বজাতে সাৰ পাইছোঁ আৰু সেইটো কথা মনত পৰিলে নহয় মোৰ আজিও বহুত বেছি হাঁহি উঠে আৰু বেয়াও লাগে আৰু এতিয়া আমি দুইজনী মিলি খানা বনাই আছোঁ আৰু এইফালে একদম খানা চানা বনাই হোৱাৰ পিছত গোটেই ৰাইজে মিলি আড্ডা মাৰিছে টিভি চাই আছে আৰু এতিয়া আমি খানা খাব লৈছোঁ কাৰণ সিহঁতে যিহেতু আকৌ ঘূৰি যাবগৈ লাগিব সোনকালে আৰু আমাৰ ডাইনিং এখনেই আৰু আমি এনেকেই খাম আমি যে ইমান সময় থাকিলোঁ কথাও পাতিলোঁ ঢেৰ লেকচাৰ মাৰিলোঁ কিন্তু আমি ভালকৈ ফটো এখনো নামাৰিলোঁ খোৱাৰ সময়তে যেন তেনে এখন মাৰিলোঁ আৰু খাই মেলি হোৱাৰ পিছত এতিয়া যাবলৈ ওলালে আৰু আজিৰ মিনি ব্লগটো ইমানেই বাই বাই।